One day, when I was in the 5th standard at the Rameshwaram Elementary School, a new teacher came to our class. মই যেতিয়া ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া এদিনাখন আমাৰ স্কুললৈ এজন নতুন শিক্ষক আহিল. I used to wear a cap which marked me as a Muslim, and I always sat in the front row next to Ramananda Shastri, who wore the sacred thread. মই মুছলমান মানুহে পিন্ধা এটা টুপি পিন্ধিছিলোঁ আৰু মই সদায় গৈ ক'ত বহিছিলোঁ ফাৰ্ষ্ট ৰ' প্ৰথম শাৰীত বহিছিলোঁ নেক্সট টু ৰামানন্দ শাস্ত্ৰীৰ লগতে বহিছিলোঁ মই. আৰু ৰামানন্দ শাস্ত্ৰীয়ে কি পিন্ধিছিল এটা লগুণ পিন্ধিছিল. লগুণ হ'ল সাধাৰণতে ব্ৰাহ্মণ যিসকল হিন্দু ব্ৰাহ্মণসকলে তেওঁলোকে কান্ধৰ পৰা কঁকাললৈকে পৰা এটা সূতাৰ দৰে পিন্ধে, সেইটো লগুণ বুলি কোৱা হয়. The new teacher could not stomach a Hindu priest son sitting with a Muslim boy. এতিয়া এই নতুন শিক্ষকজনে এই কথাটো হজম কৰিব নোৱাৰিলে, তেওঁৰ এই কথাটো সহ্য নহ'ল যে এজন হিন্দু পুৰোহিতৰ ল'ৰাই এজন মুছলমান ল'ৰাৰ লগত একেলগে বহি আছে. In accordance with our social ranking, as the new teacher saw it, I was asked to go and sit on the back bench. এতিয়া এই নতুন শিক্ষকজনে তেওঁৰ মনত যি উচ্চ নিচ সমাজত যে যি ভেদাভেদ তেতিয়া চলি আছিল, উচ্চ নিচৰ যি ভেদভাৱ সেই সময়ত সমাজত আছিল, সেইবোৰ চিন্তা এই শিক্ষকজনৰ মনতো আছিল. গতিকে তেওঁৰ হিচাপত এই কামটো ভাল হোৱা নাছিল যে হিন্দু ব্ৰাহ্মণৰ ল'ৰা এজনে এজন মুছলমান ল'ৰাৰ লগত বহি আছে. গতিকে তেওঁ কি কৰিলে, তেওঁ কালামক ক'লে প্ৰথম বেঞ্চৰ পৰা উঠি গৈ শেষৰ বেঞ্চত বহিবলৈ. I was asked to go and sit on the back bench. পিছৰ বেঞ্চত গৈ বহিবলৈ কোৱা হ'ল. I felt very sad, and so did Ramananda Shastri. কালামে কৈছে যে মোৰ বৰ দুখ লাগিল আৰু ৰামানন্দ শাস্ত্ৰীৰো যথেষ্ট দুখ লাগিল. He looked utterly downcast as I shifted to my seat in the last row. কালামে কৈছে যে যেতিয়া মই প্ৰথম চিটৰ পৰা মই উঠি গৈ একেবাৰে শেষৰ শাৰীত বহিলোঁ তেতিয়া কিন্তু ৰামানন্দ শাস্ত্ৰীক দেখাত যথেষ্ট দুখী অনুভৱ হৈছিল. তেওঁক দেখাত লাগিছিল যে তেওঁ যথেষ্ট দুখ পাইছে. The image of him weeping when I shifted to the last row left a lasting impression on me. যেতিয়া মই শেষৰ শাৰীত বহিবলৈ গ'লোঁ তেতিয়া ৰামানন্দ শাস্ত্ৰীৰ কান্দি থকা মুখখনে মোৰ মনত গভীৰ হাস বহুৱাইছিল. After school, we went home and told our respective parents about the incident. স্কুল ছুটি হোৱাৰ পিছত আমি ঘৰলৈ গ'লোঁ আৰু আমি দুয়োজনে নিজৰ নিজৰ মাক দেউতাকক স্কুলত যি ঘটনাটো আজি ঘটিল সেইটো ক'লোগৈ ঘৰত গৈ. Lakshmana Shastri summoned the teacher and in our presence told the teacher that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children. Lakshmana Shastriye সেই শিক্ষকজনক মাতি আনিলে and in our presence আৰু আমাৰ সন্মুখতেই told the teacher, তেওঁ শিক্ষকজনক ক'লে যে তেওঁ এই ল'ৰা ছোৱালীবোৰৰ মনত, এই নিষ্পাপ শিশুবোৰৰ মনত এই যি সামাজিক উচ্চ নিচৰ ভাৱ, এই সামাজিক বৈষম্যৰ ভাৱ আৰু যি কমিউনেল ইনটলাৰেঞ্চ, সাম্প্ৰদায়িক অসহিষ্ণুতাৰ যি ভাৱ, এনেকুৱা এই বিষ বাষ্পবোৰ, এনেকুৱা পয়জনবোৰ এই নিষ্পাপ শিশুবোৰৰ মনত সোমোৱাই দিব নালাগে. অৰ্থাৎ তেখেতে যে এই কালাম আৰু ৰামানন্দ শাস্ত্ৰীক কেৱল হিন্দু মুছলমান হিচাপে ভাগ কৰি দূৰে দূৰে বহাই দিলে, এই কামটো তেওঁ একেবাৰেই ভাল কৰা নাই. এই সৰু সৰু ল'ৰা ছোৱালীবোৰে হিন্দু মুছলমান উচ্চ নিচ এইবোৰ বুজি নাপায়. গতিকে এনেকুৱা ধৰণৰ মানে বিষ, এনেকুৱা ধৰণৰ এইবোৰক বিষ বুলি কৈছে, এনেকুৱা ধৰণৰ বস্তুবোৰ এই ল'ৰা ছোৱালীৰ মনত সোমোৱাই দিয়াটো একেবাৰেই ঠিক নহয়.
He bluntly asked the teacher to either apologize or quit the school and the island. তেওঁ অলপ বেয়া ধৰণেই অলপ ৰুক্ষভাৱেই সেই শিক্ষকজনক ক'লে যে শিক্ষকজনে যিটো কাম কৰিছে তাৰ কাৰণে তেওঁ ক্ষমা খুজিব লাগিব apologize মানে ক্ষমা খুজিব লাগিব or quit the school and the island নহলে তেওঁ এই স্কুলখন আৰু সেই ৰামেশ্বৰম দ্বীপখন এৰি তাৰ পৰা গুচি যাব লাগিব Not only did the teacher regret his behavior, but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed the young teacher. এইটোৰ পিছত এই শিক্ষকজনে কেৱল নিজৰ ব্যৱহাৰৰ কাৰণে দুখ প্ৰকাশেই নকৰিলে তেওঁ বুজি পালে দুখ প্ৰকাশেই নকৰিলে তাৰ লগে লগে লক্ষ্মণ শাস্ত্ৰীয়ে যি সচেতনতা আৰু যি দায়বদ্ধতা দেখুৱালে এই ক্ষেত্ৰত সেইটো দেখি এই শিক্ষকজন কি হৈ গ'ল পৰিৱৰ্তন হৈ গ'ল তেওঁৰ মনটো তেওঁৰ অন্তৰখনো সংহোদিত হৈ গ'ল On the whole, the small society of Rameshwaram was very rigid in terms of the segregation of different social groups. মুঠৰ ওপৰত ৰামেশ্বৰমৰ যি সৰু সমাজখন আছিল সেই সমাজখনত বিভিন্ন সামাজিক গোষ্ঠীবোৰৰ মাজত যিবোৰ ছ'চিয়েল গ্ৰুপ আছিল মানে বিভিন্ন বেলেগ বেলেগ সামাজিক যিবোৰ গোষ্ঠী আছিল তেওঁলোকৰ মাজত এই বৰ্ণ বৈষম্যৰ যিটো ভাৱ এই উচ্চ নিচ সৰু ডাঙৰ এইবোৰ যিটো ভাৱ এই ভাৱটো কিন্তু যথেষ্ট কঠোৰ আছিল মানে বৰকৈ সেইবোৰ তাতে মানি চলা হৈছিল However, my science teacher, Shiva Subramania Iyer, though an orthodox Brahmin with a very conservative vibe, was something of a rebel. তথাপি মোৰ যিজন বিজ্ঞান শিক্ষক আছিল শিৱ সুব্ৰমণিয়া আয়াৰ তেখেত কিন্তু কি আছিলে এটা যথেষ্ট কুলীন ব্ৰাহ্মণ আছিলে আৰু তেখেতৰ পত্নীও আছিল যথেষ্ট কনজাৰভেটিভ অৰ্থাৎ যথেষ্ট গুড়া স্বভাৱৰ আছিল কিন্তু শিৱ সুব্ৰমণিয়া আয়াৰ নামৰ কালামৰ শিক্ষকজন কিন্তু অলপ বিদ্ৰোহী স্বভাৱৰ আছিল বিদ্ৰোহী অৰ্থাৎ বিদ্ৰোহী এনেকুৱা যিবোৰে সাধাৰণতে সমাজৰ প্ৰচলিত নীতি নিয়ম সেইবোৰৰ বিৰুদ্ধে যায় তেওঁলোকক আমি বিদ্ৰোহী বুলি কওঁ গতিকে এই শিৱ সুব্ৰমণিয়া আয়াৰ নামৰ মানুহজন অলপ তেনেকুৱা ধৰণৰ আছিলে He did his best to break social barriers so that people from varying backgrounds could mingle easily. তেখেতে যথেষ্ট চেষ্টা কৰিছিল এই সামাজিক যিবোৰ ভেদভাৱবোৰ আছে সেইবোৰক ভাঙিবৰ কাৰণে এই বৈষম্যবোৰ দূৰ কৰাৰ কাৰণে তেখেতে যথেষ্ট চেষ্টা কৰিছিল যাতে কি হ'ব পাৰে যাতে বেলেগ বেলেগ বৰ্গৰ মানুহবোৰ বেলেগ বেলেগ ধৰণৰ মানুহবোৰে নিজৰ মাজত মিলামিছা কৰিব পাৰে যিটো নেকি সেই সময়ত ৰামেশ্বৰমৰ সমাজখনত কৰিব পৰা নাছিল কাৰণ তাতে কি আছিলে যথেষ্ট উচ্চ নিচ ভেদভাৱ এইবোৰ বেছি আছিল He used to spend hours with me and would say, Kalam, I want you to develop so that you are on par with the highly educated people of the big cities. তেওঁ কিন্তু মোৰ লগত বহুত সময় কটাইছিলে অৰ্থাৎ তেওঁ ঘণ্টাৰ পিছত ঘণ্টা মোৰ লগত সময় কটাইছিলে আৰু মোক কৈছিলে সেই বিজ্ঞান শিক্ষকজনে কালামক কৈছিলে কালাম I want you to develop মই তোমাক এনেকৈ গঢ় দিব বিচাৰোঁ অৰ্থাৎ মই বিচাৰোঁ তুমি এনেকুৱা হোৱা যাতে so that you are on par with the highly educated people of the big cities অৰ্থাৎ তুমি এনেকৈ ডাঙৰ হ'ব লাগে তুমি এনেকৈ গঢ়িব লাগে নিজক যাতে তুমি কি হ'ব পাৰা সেই ডাঙৰ ডাঙৰ চহৰৰ যিবোৰ উচ্চ শিক্ষিত মানুহ আছে তেওঁলোকৰ সমানে ফেৰ মাৰিব পৰা তেওঁলোকৰ সমানে খোজ মিলাই তুমি চলিব পৰা মই তোমাক এনেকুৱা হোৱাটো বিচাৰোঁ এনেকৈ সেই বিজ্ঞানৰ শিক্ষকজনে কালামক কৈছিল